হেল্ল' এণ্ড ৱেলকাম এগেইন গাইজ। তো খালী ৰাস্তা বৰ্তমান যাই আছোঁ বঢ়িয়াকৈ। ৱৰ্ল্ড ৰেকৰ্ডৰ বিহুটো চাওঁ, সপোনটো সপোনে ৰৈ গ'লা। তো যি কি নহওক মানে বিহুটোতো বিহুৱে, এতে চাওঁ বা তাতে চাওঁ, আৱেগটো লাগে মেইন অসমীয়াৰ। আৰু পাঠশালাৰ মুকলি বিহু চাব যাই আছোঁ আজি। তো এনেকৈ বিহু ক'ত চাইছোঁ সেইটো মেইন কথা নহয়, মেইন হ'ল ফিলিংটো। ফিল লাগে আমাক খালী বিহু চাওঁ। যি মানে এইবাৰ চাব পৰা নাছিলোঁ, ক'তো ঘৰত সোমাই থাকোঁতে যাই আছিল। তো আজি বেলেগত ক'তো চাব যাৱাও নাই। তো আজি পাঠশালাত চাব যাই আছোঁ মুকলি বিহু। ষ্টাৰ্ট নহয় এনেকৈ, কাৰণ মানে আহি থাকোঁতে এটা টিম ইতেহে গেলাক। তো অলপমান দেৰি লাগব হেন পাওঁ। এনে টাইম দিয়া আছিল 3টা, বৰ্তমান মই 4:30 ওলাই আহিলোঁ। এক জেগাৰ পৰা মানে আহিলোঁ, আহি ওলাই আহিলোঁ। তো তথাপিও দেৰি লাগব হেন পাওঁ। বিহু ফাংচনো আৰম্ভ হোৱা নাই আৰু লগৰ চলিও এটাও অহা নাই। তো অনাই বনাই এনে পাঠশালাখন ঘূৰি আছোঁ এনি টাইম। কি কৰি থাকোঁ উপায় নাই, বিহু হ'লে আৰু যাম মানে নাম কি কয় বিহু দলে আজাদ ভৱনতে সেই কৰি আছোঁ নেকি প্ৰেক্টিছ। চব দেখোন এৰে পৰাই যাই আছে। তাৰপিছত আৰু আহোঁ লগৰ চলিকেইটা কেতিয়াবা আহি পায়, ইমান দেৰি ৰখোই না। বিহু দলটোক মাতি ইয়াতে সম্বৰ্ধনা দিব আছে। আৰু ইফালে আমাৰ ষ্টেজখন ৰেডি হৈ আছে। তো কালি পৰহি মানৰ পৰা ইয়াতে ফাংচন আৰম্ভ হ'ব চব এইখন ষ্টেজতে। এতিয়া বাহিৰত আহিছোঁ, একবাৰ ঘূৰি যাওঁ মানে একবাৰ ঘূৰি যাওঁ গোটেই সেইটো কেম্পাছটো। এইবাৰ যাব ওলছোঁ আৰু তাৰে বিহু দলিত মানে শেষ নহ'লগে। কি হ'লে তই ইমান দুখত থকা হৈছে বিহু চাবা? কিয় দুখত আছা তই? আগতকে তুই বদলিছা দেই। আগৰ এনাৰ্জি বিহু চাবা, আগৰ জোচটোৱে নাই তোৰ, গম পাইছা না? মুকলি বিহু চালোঁ, এইবাৰ যাই CSKৰ খেলা চাব লাগে। আমাৰ খেলা মেইন যিমান যি হ'লেও তো চলি আছে কিবা কিবি খেলা। আৰু কালিৰ কাৰণে মোটামুটি ষ্টেজখন হৈছেয়ে। কালি আৰু পৰহি লাগব না ষ্টেজখন। আৰু ইয়াতে পূৰা চাউণ্ড হৈ আছে। তো যাওঁ বৰ্তমান যাই এতিয়া CSKৰ খেলা চাওঁ। বহুত বঢ়িয়া আৰামত CSKৰ খেলা চাই আছিলোঁ। এতিয়া লাইন গেলা, আন্ধাৰৰ পৰা বৰষুণ দি আছে। ইফালে মানুহ চানুহ কায়ো নাই। তো ঘৰৰ পৰা ফোন আহিলা, এতিয়া যাব হৈছোঁ। লাইন গেলাক, লাইন যোৱাৰ পিছত কিবা ছিগনেলটো নহা হ'ল বৰষুণৰ কাৰণে নেকি। মানে অলপমান বাটা চাটা মিলিছে, ছিগনেল নাহা পাই এতিয়া খেলা যিহেতু বন্ধ হৈছে আৰু থাকি কি লাভ। ঘৰত যাই আছোঁ, কোনোফালে কায়ো নাই, চব আন্ধাৰ। আন্ধাৰ চব আছোঁ একলা একলি যাই। কিবা ঠাণ্ডাৰ বতৰ ভাল লাগে, কিবা যাই কিবা এটা ভাল হ'ব আজি ৰাতি। কালি আৰু নাচবা লাগিব, কালি বৰষুণ নাহিলে ভাল হয়। কালি ভিজি ফাংচন চাব লাগিব ভালকৈ, যিহেতু বৰষুণ নাহিলে ভাল লাগে ভিজি তথাপিও চাম যিখিনি পাৰোঁ। তথাপিও বৰষুণ নহ'লে আৰু বেছি ভাল লাগে ভিজি চাওঁতকৈ। বৰষুণৰ দৰে যিহেতু মুকলি বিহু চাওঁ নহ'ল, IPL চায়ে গুচি আহিলোঁ। তো আজি ফাংচন চাব যাই আছোঁ। আৰু আজি স্পেচিয়েলি ভিক্টৰে আমাৰ লগত আছে, মামাৰ ল'ৰা। কি খবৰ আপোনালোকৰ? এক্সাইটমেণ্ট কেনে আজি তোৰ? ভালে। আজি ইয়াতে কিবা আগতে ফাংচন চাইছা না পাঠশালাত? চাইছোঁ বহুতবাৰ। আচুৰ্যৰ নাই আজি প্ৰথম আচুৰ্যৰ। এতিয়া আজি তোৰ এক্সাইটমেণ্ট চাম, কেনে এক্সাইটমেণ্ট ইয়াৰ। পাছত চাওঁ দিন গেলাক। এইবাৰ আমি আগত চাম, সদস্যত চাম ফাংচন। সদস্যত মানে চাওঁ কিয় ভিউ এক্সপিৰিয়েঞ্চটো ভাল হ'ব। বাকী যাওক দেও ভাই, মজা। পাছত নহয়, আমি একদম আগত, একদম ষ্টেজৰ আগত নেকি, ষ্টেজৰ ওচৰতে হ'ব আমাৰ সদস্যৰ। তো এইটো আমাৰ গ্ৰীণ ৰুম, এইখন ষ্টেজ। বয় ঘুষবাম চাইছে আধা নাই। পাছৰ ইটো হ'ল লাইন জেনেৰেলৰ কাৰণে, আমাৰ ইটো আগত, একদম আগত। ষ্টাৰ্টে হ'ব কাৰণে কাজিয়া লাগলাক। ইফালে গান গাই আছে, ফাংচন ষ্টাৰ্টে হোৱা নাই, ভালকে দিয়া নাই। কাজিয়া ইমান সোনকালে লাগলাকে আছে দেই।
সকলে শেষ হ'ল দে ফাংচনখন আজিৰখন আৰু কালি আছে এখন মানুহ মোটামুটি যাই শেষে হ'লকে 12টা বাজি গেলাক না যাই হোক এতিয়া ঘৰত যাই আৰামত বাগান দিব লাগে আৰু কালিৰ কাৰণে উঠা লাগিব কালি এনাৰ্জি বেছি লাগিব সদস্যত ফাংচন চাই ভালেই লাগে কিন্তু কি হয় মানে একদম বক্সৰ ওচৰতে হয় না মিউজিক চিষ্টেমৰ একদম কাণৰ কিবা 2-3 দিনৰ মূৰত আয়ুস কমি গৈছে হেন পাওঁ যেনে হেৰি হৈছে কাণখন এতিয়া জিনজিনে আছে তালে একদম শেষ কৰি ফেলছে তো যি হওক কালিহে বেছি ভাল লাগিব মানে কালি কাজিয়া হৈছিলত নাথাকিম না আজি বেছি ইমান কাজিয়া লগা নাই এখন দুখন কিবা লাগছে যদি লাগছে কিন্তু কালিৰ কাজিয়া লগা চাৰ্জ বেছি আছে জুবিনৰ ফাংচনত তো কালি সদস্যত বহি বেছি ভাল লাগিব অতিথি নহয় সদস্য